क'क्राझार जिल्ला ट्रेन्सपर्ट मावखुलियाव लामानि सांग्रांथि हाबाफारिजों लोब्बा लाखिनानै बाइक रेली हाबाफारि खुंदों। आसामनि गुबुन गुबुन जिल्लाफोराव आसाम सरकारनि ट्रेन्सपर्ट बिफाननि बिथोन बायदियै क'क्राझार जिल्ला ट्रेन्सपर्ट मावखुलियाव दिनैनिफ्राय जागायना फैगौ 14 जानुवारि 2023 सिम लामानि सांग्रांथि होनाय हाबाफारि लानाय जायो। हाबाफारि बायदियै बाइक रेलीखौ बेखेवना होयो क'क्राझारनि जिल्ला बेंगिरि बर्नाली रेखाया। आथिखालाव ट्राफिक रुल्सखौ फालियैनि जाहोनाव गोबां एक्सिडेन्ट जाना जिउ खोमानांनो गोनां जाबाय। बेफोरखौ नोजोर बोनानै ट्राफिक रुल्सखौ फालिनो थाखाय खावलायना आसाम सरकारनि बिथोन बायदियै बे हाबाफारिखौ लानाय जादों होनना क'क्राझार जिल्ला बेंगिरि बर्नाली रेखाया फोरमायो। रोड सेफ्टी वीक स्टार्ट होइसे आजिर পৰা 17 জানুৱাৰীলৈ হ'ব আৰু আমি বিভিন্ন কাৰ্যসূচী ৰোড সেফটি ৰিলেটেড লৈছো যাতে ৰাইজৰ মাজত সজাগতা আৰু আহে যে ৰোড সেফটি ৰুলছ ফলো কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্টখিনি এই বিষয়ে তেখেতে গুৰুত্ব দিছে বিষয়টোত আৰু দেখা যায় যে কোকৰাঝাৰৰ বিভিন্ন জিলাত বিভিন্ন কাৰণত যে ৰোড সেফটি ৰুলছ ফলো নকৰাৰ কাৰণে হেলমেট নিপিন্ধাৰ কাৰণে এনে ধৰণৰ ফেটেল এক্সিডেণ্টছো হয় আৰু আমি আমাৰ এইমটো থাকিব এই এসপ্তাহত যে ৰোড সেফটি ৰুলছ ৰাইজৰ মাজত এটা তৎপৰতা আহে সজাগতা আহে যে ৰোড সেফটি ৰুলছ আৰু ট্ৰাফিক ৰুলছ ফলো কৰাৰ বাবে এইটোৱে আহ্বান জনাম যে নিজেও আপোনালোকে ৰোড সেফটি আৰু ট্ৰাফিক ৰুলছখিনি ফলো কৰিব আৰু যদি আপোনালোকে দেখে যে ক'ৰবাত এনেধৰণৰ ভাইলেশ্যনছ হৈছে প্লিজ ব্ৰিং ইট টু আৱাৰ ন'টিছ। আমাৰ হেল্পলাইন আছে, আমাৰ ছ'চিয়েল মিডিয়া আছে, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ স্নেপশ্বট এপটো আছে, আপোনালোকে ৰিপৰ্ট কৰক এণ্ড উইল টেক একশ্যন। অনারেবল ডিসি ম্যাডাম কৰিব লাগে আপোনাক ইয়াত উপস্থিত আজিৰে পৰা আমাৰ ৰোড সেফটি উইক সমগ্ৰ অসম সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হৈছে। তাতো লোৱা হ'ব আৰু আজিৰে পৰা বাইক ৰেলীৰে আমি আৰম্ভ কৰিছোঁ। চাবলৈ গ'লে 2020-21 যিটো হিমিয়াছ ডে আছিলে আমাৰ সমগ্ৰ অসমৰ ভিতৰতে 50% অলমষ্ট 50% চিৰিয়াছ ৰোড এক্সিডেণ্টছ 2022 নহয় দ্যাট ৱাজ ইন 2021 নিউ ইয়াৰ্ছ পিৰিয়ড। কিন্তু যোৱা বছৰ আমাৰ পৰিবহণ বিভাগ আৰু লগতে আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু বিভিন্ন বিভাগে যথেষ্টখিনি তৎপৰতা লৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত আৰু আমি এইটো ৰিডিউচ কৰিব পাৰিছিলোঁ আৰু যোৱা বছৰ কোনো পিকনিকৰ পিছত ড্ৰাংক ড্ৰাইভিং ডেথ কেছেছ হোৱা নাছিলে। এতিয়াও আমাৰ ট্ৰান্সপৰ্ট বিভাগে যথেষ্ট কাৰণে কিন্তু লগতে আমাৰ ৰাইজৰ পাৰ্টিচিপেশ্যন লাগিব চ' ডেট দে অলছ' এনশ্যোৰ যে তেওঁলোকে ৰোড ছেফটি ৰুলছ ফ'ল' কৰে, হেলমেট পিন্ধে। নো হেলমেট নো ফুৱেল টোও আমি উই আৰ ট্ৰাইং টু ইমপ্লিমেণ্ট ইট ইন কোকৰাঝাৰ আৰু জেগাই জেগাই হৈও আছে। আপোনালোকলৈ অনুৰোধ থাকিব ৰাইজলৈ যে ট্ৰাফিক ছেফটি ৰুলছ ৰোড ছেফটি ৰুলছ আপোনালোকে ফ'ল' কৰে।